গাইজ কল খাই খাই ভিডিঅ'টো আৰম্ভ কৰিম আৰু দিয়ক আজি। হেল্ল' গাইজ, কি খবৰ? তো নিশ্চয় ভালে চাগে আপোনালোক। তো আজি অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ৱেলকাম টু মাই ইউটিউব চেনেল বিটি আছামিজ ব্লগলৈ আপোনালোকক স্বাগতম। তো আজি কল খাই খাই ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছোঁ। বঢ়িয়া বঢ়িয়া, খাবনি কাম লগাই। আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ, আমাৰ ঘৰত খেতি কৰিছে, মানে খেতিখিনি আপোনালোকক দেখাম বুলি ভাবিছোঁ। তো কেনেকুৱা হয় খেতিখিনি আপোনালোকক দেখাম, তুমি চাই থাকিব। গাইজ মোৰ ফাইনেলি কল খাই হৈ গ'ল। সেই কলৰ বাকলি, কলা বাকলি এতিয়া আমাৰ ওচৰত ছাগলী আছে, ছাগলীক দি দিম। চাওক ছাগলীয়ে খাব কেনেকৈ। ৱাও, বৰ বেলেগ ধৰণে খাই লো ভাই, খাই লো বাচন দি খাই লো। ঠাইটো খা, বাকলিটো খাই দেখিছে নে? আৰু ঠাইটো খাব মন নকৰে। মোবাইলটো খাবি নেকি? মোবাইলটো খাই দিয়া। খা 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 দেখাই আৰু দিয়ক, মুণ্ডা পাইছে তো মুণ্ডা। গাইজ আমাৰ প্ৰথম খেতিডৰা দেখাবলৈ আপোনালোকক আহি আছোঁ। তো এইডৰা খেতি ৰ'ব বেগ কেইমান মই দেখাবলৈ চেষ্টা কৰিম। এইডৰা লাই পাতে পাতে চুকা টেঙা গুজিছে, বেগ কেইমান আপোনালোকক দেখাই আছোঁ। আমাৰ খেতি দিয়ক, লাই পাত আৰু চুকা পাত। এইয়া মাজে মাজে আপোনাৰ গৈছে মাইক্ৰো জলকীয়া, মাইক্ৰো এই যাত যে সৰহকৈ লাগে আপোনালোকে, জ্বলা তামাম জ্বলা হয়। তো এইখনেই আমাৰ খেতিডৰা, দেউতাই কৰি থোৱা খেতিডৰা। চাওক এয়া লাই পাত, লাই হালে জালে ফুল চন্দন তুলসী। আৰু এটা বস্তু দেখাব দি আছোঁ, মানে কি কওঁ, অমিতা অমিতা বুলি ক'লে সকলোৱে চিনি পায়। এখন খুলি ল'ব লাগিব এতিয়া। অ' মাই গড, নুখুলেচোন এইখন, কিনো ইমান টাইট দেই, কি বান্ধি থওঁ নুখুলেচোন। এয়া অমিতা, চাওক অমিতা। ৱাও, হালি হালি কৰি লাগিছে। হালি, দুহালি, তিনিহালি, চাৰিহালি, পাঁচহালি, ছয়হালি, বহুত হালি লাগি আছে। আপোনালোকক বহুত হালি দেখালোঁ। তো আলু খেতি দেখাম, আলু খেতি চাওক। তো আলু খেতি এয়া, আলু ভালকৈ হবি দেই, ডাঙৰ হবি আলুটো, যাতে মই আকৌ মাটি চপাই দিছোঁ, অকণ ডাঙৰ হবি, ভালকৈ হবি। এয়া আমাৰ খেতি, বিখ্যাত খেতি আলু খেতি। তো আৰু বেঙেনা গছ আছে, আপোনালোকক বেঙেনা গছ দেখাব গৈ আছোঁ ৰ'ব। এয়া বেঙেনা এটা দুটা লাগিছে বেঙেনা। এইটো গুৰিটো কি, এইখনেই আমাৰ খেতিটো বেছি লগা নাই কিন্তু। আৰু এয়া লাই পাত চাওক, হাঁহে খাই খাই শেষ কৰি পেলালে। এইদৰে খেতিডৰা আমাৰ। আৰু এজোপা গছ দেখাম, ভোট জলকীয়া, ভোট খালেই ভোট লাগি যায় যে, ভোটে ধৰা নিচিনা হৈ যায় যে খালে এৰকম কৈ যে মুখখনটো। আপোনালোকক সেই গছজোপা দেখাবলৈ চাই আছোঁ। এইজোপা গছ, সেইজোপা গছ চাওক। ৱাও, ভোট জলকীয়া এটা লৈ গৈ যদি মই খাই দিওঁ, মৰক ৱাও, কম মানে এইটো চাওক, বম জ্বলা। এয়া চা, এনেকৈ লাগি আছে, দুটা তিনিটামান লাগি আছে, বেছি লগা নাই দিয়ক। গছৰ গুৰিটো এইটো মানে কি আৰু ছাগলী গু দি থোৱা হৈ আছে, এইটো কাৰণে কমকৈ লাগিছে দিয়ক। আৰু ইয়াত সাৰ চাৰ দিয়া নাই, আৰু বিনা সাৰত হৈ আছে এইবিলাক বস্তু। আকৌ আৰু এজোপা অমিতা আছে, ইয়াত দেখিছে, হালি লাগি আছে, হালি। আমাৰ ক'বলৈ গ'লে আমাৰ অমিতা অভাৱ নাই। তো লাগে যদি আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু দেখাই আছোঁ ইয়াত বেঙেনা গছ, বেঙেনা। আৰু এজোপা তামোল গছ, তামোল। আপোনালোক যে কৈছিলোঁ মই হাঁহে শেষ কৰি পেলাই লাই পাত খাই আমি মানুহে ইমান কষ্ট কৰি খাব পৰা নাই। তো হাঁহে খাইলে চাওক, বিয়া প্ৰমাণ দিছোঁ আপোনালোকক। চাওক এই অসভ্য হাঁহজনী, অসভ্য হাঁহটো এই ক'ত পলাছ এই চাওকচোন, লাই পাতে চাওকচোন কেনেকৈ খাই, লাই পাত খাই শেষ কৰি পেলালে অসভ্য হাঁহজনী। ও মাই গড, নেমু চাওক না, নেমু বিৰাট জ্বলা লাগিছে। ছিগি দিলোঁ, কি ক'ব আৰু, বহুত কিবা কিবি লাগি গৈছে, কেনেকৈ ক'ম আপোনালোকক। গাইছ, ইয়াৰ ফুল দেখিছে, এপাহ দুপাহ তিনিপাহ চাৰিপাহ হিচাপ কৰিব পাৰে। এজোপা মই ৰুইছিলোঁ ফুল, চাওক এজোপা মই ৰোৱা ফুল হিচাপ কৰিব পাৰে। আৰু সেইজোপা কি বৃন্দাবন ফুল নে কি ফুল বুলি কয়, এজোপা বৃন্দাবন ফুল বুলি কয় হ'বলা। আৰু এইজোপা কপাহ গছ, ইয়াৰ পৰা কপাহ ওলায়, চাওক কপাহ গছ তেনেকৈ আজিকালি দেখিবলৈও নাই। তো এজোপা মই এই
ওচৰৰ মানুহৰ ঘৰত আছিলে পুলি তাৰ পৰা আনি ৰুইছিলোঁ এতিয়া ডাঙৰ হৈ গৈছে তোৰ ইয়াৰ কপাহ লাগিব আৰু এয়া ফুলিছে চাওক এয়া কপাহ ফুলিছে ইয়াৰ পৰা কপাহ ওলাব এইজোপা সেইজোপা গছ কপাহ ইয়া আপোনালোককতো দেখাই দিলোঁ কি কি খেতি কৰিলে তোক যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো আহিবলগীয়া ভিডিঅ'বোৰ সদায় আপোনালোকক ভিডিঅ' দি যাব চেষ্টা কৰি যাম তো আপোনালোকৰ মৰম দি যাব তো দিলৰ পৰা মৰম দিব মোৰ আপোনালোকক দিলৰ পৰা দিম তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ